হেল্ল' অঁ ক'ত আছ কি তহঁতি ৰুদ্ৰ চাবলৈ যাবি তাকেহে আমাৰ মানসক মই কৈয়ে আছোঁ চা বোলো চাই আহোঁগৈচোন অঁ সি 5 দিন 6 দিনেই হ'ল ৰুদ্ৰ দিয়া দেখোন কিবা এটা কৰিব লাগিব তালৈ ফোন এটা কৰোঁচোন অঁ ময়ো যাম তেতিয়া সি গ'লে হ'ব দে মই তালৈ ফোন এটা কৰি লওঁ ঐ মানস চিনেমা চাবলৈ যাওঁ বৈ কেলে নিদিবি চবৰে বয়ফ্ৰেণ্ডবোৰে গাৰ্লফ্ৰেণ্ডবিলাকক লৈ গৈছে তইহে আজিলৈকে চিনেমা এখনো নোচোৱাওগৈ বৈ একো যাওঁ বৈ মোৰ তোৰ লগত যাবলৈ লাজে লাগে তই একেবোৰ চোলাকে পিন্ধি থাক হ'ব ওলাবি মাৰ পৰা পইচা লৈ ল'বি খালি মোৰ ওচৰত পইচা নাই ঐ শুন মাক আকৌ মই লগৰ ছোৱালীৰ লগত যাম বুলিহে ক'ম তোৰ লগত যাতে গৈছোঁ বুলি গম নাপায় আকৌ দেই অঁ হ'ব দে তই ওলাই আহিবি খালি হ'ব চিনেমা চাবলৈ ওলাবি বই নে ৰুদ্ৰখন চাই হ'ব ভালেই হ'ব এনজয় কৰিমগৈ তাৰ লগত অঁ মা কি হ'ল ইমান তেল মাৰি মাতিছ যে কেনিবাতি যাওঁ নে কিবা লাগে সুস্মিতাহঁত গোটেইখিনি ৰুদ্ৰ চিনেমা চাবলৈ যাব ময়ো যাম বুলি ভাবিছোঁ আজি ফলাখৈ মাছ চিনি পাওঁ হে খাৰু দিম মায়েহে জীয়ৰী পৰা বোৱাৰী হ'লহি আজিলৈকে হলত ভৰি দি নাপালোগৈ হে চিনেমা চোৱা খুব হে লাজ নালাগে হে ল'ৰাবোৰে কিমান বেয়াকে উকিয়াই কি কৰে কি নকৰে সেইবোৰ তই দেখি আছ চিনেমা চাবলৈ যায় মাৰক কোবত একদম ঘগুলা যায় ক'ত চিনেমা চাবলৈ যাওঁ লগৰ ছোৱালীৰ লগত চব যাম বুলি কৈছে সেইকাৰণেহে চবেই লগ ধৰি আছে পৰহিৰ পৰা লগ ধৰি আছে তুমি যে একদম ক'লেও যাবলৈকে নিদিয়া জোনালী যাব নেকি জোনালী যাব মৰমীও যাব পকৰজীয়েক যাব নে নাযায় পকৰজীয়েকৰ লগত কথা নাজানো মোৰ লগত কাজিয়া লাগিলে আৰু কোন যাব ৰশ্মি যাব ফুকনদা ছোৱালীজনী যাব তাৰপৰা বন্দনা যাব সুস্মিতা পৰা ধৰি গোটেইখিনিয়ে যাব হ'ব যাবি বাৰু ভালকে যাবি খালি সেই এইটো কি বুলি কয় হুলস্থুল নকৰিবিগে গৈ পেলাই নাকৰ পোনে যাবি নাকৰ পোনে আহিবি অ' মা পইচা 500 দিবি পইচা 500 ক'ৰ পৰা পাওঁ আকৌ মই আকৌ বাপে আজি কামলৈ যোৱাই নাই হে ক'ৰ পৰা 500 টকা দিওঁ 500 টকা 100 টকা এটা আছে তাকে লাগে যদি লৈ যাব পাৰ 100 টকাটো কি 140 টকা দেখোন টিকেটৰ দামে অ হয় নি হ'ব দে 200 টকা এটা লৈ যাবি বা 140 টকা দি পেলাই সেই টিকেটটো কাটি ল'বি 20 টকা এটা চাহ খাবি বাকী কেইটকা ঘূৰাই দিবি চবেই বোলে পোলাও খাব চাওমিন খাব ম'ম' খাব মই ৰঙা চাহখন খাই গুচি মলৰ চবা তহঁতি যে ল'ৰা ছোৱালী আকৌ চাবলৈও যাব লাগে পইচাও দিব লাগে হেও সিপিনে কাইলৈ গোটৰ মাছটো আহিব ঘৰ ওলাবহি পইচা দিব নোৱাৰিলে মই নাজানো ক'ৰপা 500 টকা আছে কণী কেইটামান কালি বিকিছিলো কুকুৰা কণী কেইটামান 40 টকা এটা আছে সেইকেইটকাও লৈ যাবি দে যাবি হ'ব তেন্তে ব'ল এতিয়া যাবিয়ে নেকি যামেই অকণ দেৰিকে তাহাঁতি ফোন কৰিলে ওলাই যামেই হ'ব অ' মা মই যাওঁ দেই এই টিফিনটোত এইটো ৰুটি বনাই দিছো বুট কেইটামানৰ সৈতে আৰু এইটো সেই গৰম পানী আছে লোকৰ সেই ঠাণ্ডা পানীবোৰ খাব নালাগে বেমাৰ হ'ব আইও এইবোৰ মই নিনো দেই গোটেই লগৰখিনিয়ে হাঁহিব মোক হহা কথা নালাগে নহয় লোকে হাঁহা নাহা কথা কি আছে আকৌ হে পইচা কেইটকা খৰচ হ'ব নে ঘৰতে এইবোৰ ৰুটি বাপে আনি দিছে এই পিঠা 2খনমান দিছো লগৰ ছোৱালীকো 2খন এখন দিবি আৰু তয়ো খাবি লৈ যা ৰাম এইবোৰ আজিকালি এইবোৰ নিনি আৰু গম পা নে মই আগৰ ছোৱালী নহয় ময়ো আজিকালি ছোৱালী গোখানি জানো নহয় আজিকালি কেনেকে চলিব লাগে হ'ব যা আজিকালি চব মানুহ টেঙৰ হ'ল পইচা খৰচ হ'ব এইবোৰ কিহত নিম এইটোতো নোসোমাই দেখোন ধৰচোন তই এইকেইটা ধৰ খোৱা বস্তুকেইটা নিবলৈ লাজ কৰিছে পেটত ভোক লাগি মৰিবি লাজ পাম বাৰু মোনা এটা দিছো মোনাটো সেই এৱাই থৈ নাহিবি আকৌ চটক বটক কৰি পেলাই টিফিন ফ্লাছ চব লৈ আহিবি হ'ব যা মই যাওঁ দেই নিজে সৰহকে পেটটো ভৰাই খাই ল'বি লগৰ ছোৱালীক এখনে দিবি হ'ব মা ছোৱালী আমাৰ আকৌ এইবোৰ বৰ নকৰা ভংবোৰ ইমান দেৰি কৰিব লাগে নে ৰখি একদম আমনি লাগি গ'লগে জাননে তই উঠা এইবোৰ আকৌ কেলে নিছ মায়ে ৰুটিয়ে চাহে বনাই দিছে তাত খাবলে আইও সেইবোৰ নিলে তই মোৰ লগত যাবই নালাগে ৰ তেন্তে জেউৰাতেও লমাই থৈ যাম এইকেইটা হেৰালে মায়ে আকৌ মোক ঠিকছে ভালকে যা বৈ মায়ে এতিয়া দেখিবই গম পা নে ল'ৰা ছোৱালীৰ লগত যাম বুলি কৈছিলো বৰ সোনকালে বৈ ছোৱালীজনী ইমান দেৰি অহা নাই সঁচাকে কেতিয়াই যোৱা বাৰু এই সঁচাকে দেই ছোৱালী মানুহবিলাকে মানে একদম মহিমা বুজি নাপায় হে জীয়ৰী ছোৱালীজনী ইমান দেৰিলৈকে বাৰু তাই বাৰু টাউনত থাকিবলৈকে লাগেনে বাৰু হে মোবাইলটোকে চাওঁচোন
নমস্কাৰ মই মনালিছে আপোনালোকে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ জানিব পৰা মতে যোৰহাটৰ মাছমজিয়াত এগৰাকী যুৱক আৰু এজনী যুৱতীয়ে তেওঁলোকে এখন বাইকৰ ওপৰত বান্দৰৰ দৰে কিছুমান নৃত্য প্ৰদৰ্শন কৰিছে তেওঁলোকে ৰুদ্ৰ চিনেমাখন চাই আহি মাদক দ্ৰব্য সেৱন কৰি তেনেকুৱা কৰাৰ ফলত যোৰহাটৰ যাতায়াতত ব্যাঘাত জন্মিছে আৰু ওচৰৰ স্থানীয় ৰাইজে যোৰহাটৰ প্ৰশাসনিক বিষয়াক এতিয়ালৈকে অৱগত কৰিছে কিন্তু আহি পোৱা নাই আৰু এজনৰ নাম হৈছে মানস আৰু ছোৱালীগৰাকীৰ নাম হৈছে মিনতী তেওঁলোকে চিনেমা চাবলৈ গৈ মাদক দ্ৰব্য সেৱন কৰি পেলাই যোৰহাটৰ মাছমজিয়া বাইকৰ ওপৰত তেনেদৰে বান্দৰৰ দৰে হ'লেও বান্দৰ যেনেকৈ নৃত্য প্ৰদৰ্শন কৰে তেনেকৈ নৃত্য প্ৰদৰ্শন কৰিছে আৰু আকৌ তেওঁলোকক কেনেকুৱা কি হ'ল ইয়াৰ পাছত কি হয় আপোনালোকক সবিশেষ জনাই থাকিম চাই থাকিব মনালিছা নতুন ভিডিঅ' চেনেল নিউজ লাইভ অসম ঐ এইবোৰ আকৌ কিহৰ নিউজ আমাৰ ছোৱালীজনীচোন মোৰ ভাগৰ ৰাম ৰাম চিগাৰেট খাই খাই ৰাস্তাৰ মাজত কেনেকুৱা ডান্স একদম হে বৰ ডাঙৰ কথা হ'ল আৰু দেই বদনাম ওলালে আৰু গোটেইখনে পালে আৰু বাতৰিত দিলেগে এইবাৰ দেই হে বুঢ়ী হ'লোহি আজিলৈকে বাতৰিত নোলালো একদম ছোৱালী একেদিনাখনি একদম টাউনলৈ ওলাই গৈ নাম জ্বলাই থৈ আহিলে আহকচোন পাখৰি চুলি ছিঙিম মই আজি ভালকৈ চুলি ছিঙিম ভালক বুলি চিনেমা চাবলৈ পঠিয়ালো আয়ো চিগাৰেট খাই খাই তাই একদম কি পকহিলোৱা ডান্স হে ছোৱালীৰ লগত গৈছো বোলে ক ল'ৰা এইটো কেটেঙা মেটেঙা ক ল'ৰাৰ লগত গ'ল আহকচোন আজি মই ফলা খুৰীয়ে যদি পিঠি ফালিব নোৱাৰো আজি বাপেকটোও খাব কলিজা মুখে দিব আজি এতিয়ালৈকে আহিবলৈ দেখা নাই ফোন এটা লগাই চাওঁচোন ফোনটো নাই ধৰা এইজনীয়ে পাখৰিজনীয়ে কিবা হৈছে কিনো কৰিছে পুলিচে নিলে চাগে দেই বৰ ডাঙৰ কথা হ'ল আৰু পাই কি কৰিম বাৰু গাঁৱৰ মানুহখিনিয়ে যদি এইবোৰ নিউজ পাবলৈ হয় বাৰু অলপ লাজৰ কথা নে বাৰু কেলে ছোৱালী বাৰু মাক বাপেকৰ মূলবোৰ নুবুজে হে কি হ'ব বাৰু এতিয়া